ডায়েৰীৰ পৃষ্ঠা। ডায়েৰীৰ পৃষ্ঠাখনত লিখা আছে বহু ঘাত প্ৰতিঘাতৰ কথা আৰু আছে বহু মহত্ব। সেই লাইনবোৰ হৈ আছে সংমিশ্ৰ, তাৰ প্ৰতিটো লাইনৰ আছে নিজস্ব বৈশিষ্ট্য। নোৱাৰো আজি সেই কথাবোৰ ইয়াত কৰিব সন্নিৱিষ্ট। অতীত জীৱনত যদি আহিছিল কোনো প্ৰচণ্ড ধুমুহা, যদি জীৱনত হৈ গৈছিল সুখ নাইকিয়া, তেন্তে তাৰ সৈতে যুঁজি তুমি কেনেকৈ বৰ্তমানৰ সময়ত উপনীত হ'লা? তোমাৰ সেই সাহসিকতা আৰু জীৱন যুদ্ধত বিজয়ী হোৱাৰ একমাত্ৰ সাক্ষী হৈছে এই ডায়েৰীৰ পৃষ্ঠা। ইয়াৰে প্ৰতিখিলা পৃষ্ঠাৰে আছে নিজস্ব বৈশিষ্ট্য। হ'ব পাৰে সেয়া নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডমৰ কথা বা মহাত্মা গান্ধীৰ জীৱনগাথা। যদিহে মেণ্ডেলাই নৰছিলেহেঁতেন তেখেতৰ সেই ডায়েৰী, তেতিয়া কোনেও সেইটো গমকে নেপালেহেঁতেন তেখেতৰ জীৱনৰ সফলতাৰ আঁৰৰ 30 বছৰৰ কাহিনী। ডায়েৰীৰ এখিলা এখিলা পাত লুটিয়াই চালে দৈনন্দিন জীৱনৰ কামবোৰৰ কথা গম পোৱা যায়, কিন্তু সেই কামবোৰৰ গভীৰতাত যে কিবা নহয় কিবা এটা অৰ্থ লুকাই আছে, সেয়া ভেদ কৰিবলৈ কিন্তু কাৰো আহৰি নাই। প্ৰশ্ন এটাই, আমিতো কোনো মহান ব্যক্তি নহয়, আমাকতো কোনেও অনুসৰণ নকৰে, তেনেহ'লে আমি ডায়েৰী লিখিমেই বা কিয়? তেখেতলৈ এটি বক্তব্য, বৰ্তমান সময়ত যে তুমি সফলতাৰ জখলাত বগাইছা, তোমাৰ বৰ্তমান উপনীত হোৱাৰ পূৰ্বৰ পৰিস্থিতি আৰু সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সাহসিকতা, এইবোৰৰ পৰা পোৱা অনুপ্ৰেৰণাই হৈছে ডায়েৰী লিখাৰ উপকাৰিতা। এই ডায়েৰীৰ পৃষ্ঠা।